হেল্ল' ব্ৰিয়ান, হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই মীনাক্ষী দাস ব্লগে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি হ'ল কাতি বিহু। মই গধূলি টাইমত তুলসীৰ পুলি ৰুলে আপোনালোকক দেখুৱাম। মই এতিয়া ৰাতিপুৱাৰ চাহ খাই লওঁ। এয়া হ'ল বুন্দিয়া ভুজিয়া আৰু হ'ল চাহ। হেল্ল' ব্ৰিয়ান, হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মই এতিয়া তুলসীৰ পুলি ৰুব ওলাইছোঁ। যেতিয়া ৰোৱা হ'ব নহয় আপোনালোকক দেখুৱাই দিম। মোৰ তুলসীৰ পুলি ৰোৱা হৈ গ'ল। বাল্টিঙত ৰুই দিলোঁ তুলসীৰ পুলিটো। মানে চোতালখন পুতি ইয়াতে মানে তুলসীৰ পুলি দিব নোৱাৰি, সেইকাৰণে বাল্টিঙতে এনেকৈ পুতি দিলোঁ। আৰু এইটো থাকিও যাব, বেয়াও নহয়। তাৰপিছত ফুলো এডাল ৰুই দিলোঁ। মই আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ। এতিয়া ধূপচাকি দিয়া টাইম হৈ গ'ল। এতিয়া ধূপচাকি দিওঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব, লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।